ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰি আছিলোঁ ক্লাছ 7ৰ মেথছৰ 2 নম্বৰ চেপ্টাৰ ভগ্নাংশ আৰু দশমিক এই চেপ্টাৰটো আৰু আজি আমি আলোচনা কৰিম ভগ্নাংশৰ প্ৰতিক্ৰম 2.1 আমি অলৰেডি শেষ কৰিলোঁ তোমালোকে ইয়াৰ আগৰ ভিডিঅ'বোৰত চালে পাই যাবা আজি আমি আলোচনা কৰিম ভগ্নাংশৰ প্ৰতিক্ৰম এতিয়া প্ৰতিক্ৰম মানেনো কি প্ৰতিক্ৰম মানেনো কি চোৱা তোমালোকে এটা লাইন ইয়াত আছে যদি এটো চোৱা বুজি পাবা দুটা সংখ্যাৰ পূৰণফল 1 হলে এটাক আনটোৰ প্ৰতিক্ৰম বোলে মানে দুটা সংখ্যা পূৰণ কৰিলে কি হ'ব লাগিব তাৰ উত্তৰটো তাৰ পূৰণফলটো আমি 1 পাব লাগিব ধৰি লোৱা তোমাক এটা সংখ্যা দিছে 5 এতিয়া 5 এটা সংখ্যা দিছে এই 5 ৰ লগত কি পূৰণ কৰিলে তুমি তাৰ ভ্যালুটো 1 পাবা কি পূৰণ কৰিব লাগিব 1/5 কি পূৰণ কৰিব লাগিব 1/5 তেতিয়াহে তাৰ ভ্যালুটো আমি কিমান পাম 1 পাম হয়নে গতিকে 5ক 1/5 ৰ প্ৰতিক্ৰম বুলি ক'ব পাৰো বা 1/5ক 5ৰ প্ৰতিক্ৰম বুলি কোৱা হয় এটা ধৰিলো আৰু এটা দিছে 3/4 এটা 3/4 ৰ প্ৰতিক্ৰমটো যদি উলিয়াবলৈ কয় তেতিয়া হলে আমি ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 4/3 পূৰণ কৰিব লাগিব তেতিয়া 4 একবাৰ 3 একবাৰ 1/1 মানে কিমান পাম 1 পাম হয়নে গতিকে আমাক যেটো সংখ্যা দিয়ে তাৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যাতে তাৰ পূৰণফলটো আমি কিমান পাও 1 পাও তেতিয়া সেই সংখ্যাটোকে প্ৰথম সংখ্যাটোৰ কি বুলি কোৱা হ'ব প্ৰতিক্ৰম বুলি কোৱা হ'ব অৰ্থাৎ ইয়াক যদি আমি শৰ্টকাটকে বুজিবলৈ যাও বা একদম ইজি ভাবে বুজিবলৈ যাও তেতিয়া হলে মই তোমালোকক কম যে তোমালোকক যদি ধৰি লোৱা ইয়াতে দিছে চোৱা তলৰ প্ৰতিটোৰে প্ৰতিক্ৰম নিৰ্ণয় কৰা যদি এনেকে দিয়ে তোমালোকে এটা বস্তু চাব পাৰা যে আমি ভগ্নাংশ আমাক যেটো ভগ্নাংশ দিব বা আমাক যেটো সংখ্যা দিব সেই সংখ্যাটো আমি কি কৰিব লাগিব উল্টা কৰি দিব লাগিব উল্টা কৰা মানে কি হৰটো আমি লব বনাব লাগিব লবটোক আমি হৰ বনাব লাগিব তেতিয়া হলে আমি তাৰ প্ৰতিক্ৰমটো পাই যাম ইয়াত কিন্তু প্লাস মাইনাসৰ একো কিন্তু পৰিৱৰ্তন নহব প্লাস থাকিলে প্লাসেই লিখিব লাগিব আৰু মাইনাস যদি থাকে তেতিয়া হলে সংখ্যাটো মাইনাসতে লিখিব লাগিব প্লাস মাইনাসত আমি হাত দিবলৈ না যাও খালি আমি কি কৰিম ভগ্নাংশটো আমি উল্টা কৰি দিম মানে হৰটো লব হৈ যাব লবটো হৰ হৈ যাব এতিয়া ইয়াতে চোৱা তলৰ প্ৰতিটোৰে প্ৰতিক্ৰম নিৰ্ণয় কৰা হয়নে এতিয়া 1/6 তো 1/6 ৰ প্ৰতিক্ৰম কি হ'ব চোৱা যদি 6ক ওপৰলে দিও হৰটো লব বনালো লবটো হৰ বনালো 6/1 হল হলে এটা 6/1 যিকোনো সংখ্যাক যদি 1 ৰে ডিভাইড কৰো বা যিকোনো সংখ্যাৰ তলত কিন্তু 1 আছে বুলি আমি অলৰেডি জানোৱেই গতিকে ইয়াৰ আনসাৰটো কি হ'ব 6 হ'ব গতিকে 1/6 ৰ প্ৰতিক্ৰম হৈছে কি 6 1/6 ৰ প্ৰতিক্ৰম কি 6 যদি 8 দিছে এতিয়া 8 চোৱা 8 ৰ তলত সদায় কি থাকিব এটা 1 থাকিব হয়নে 8ক সদায় একেৰে ভাগ কৰা হয় যেনে কি যিকোনো সংখ্যাৰ আগত ধৰি লোৱা 5 দিছো এটা সংখ্যা এই সংখ্যাটো যদি আমাক খুদে পজিটিভ নে নেগেটিভ তেতিয়া আমি কি বুলি কম পজিটিভ বুলি কম যেনেকে যিকোনো সংখ্যাৰ আগত প্লাস চিন দিয়া নাথাকিলে হয়তো পজিটিভ বুজায় তেনেকে যিকোনো সংখ্যাৰ তলত মানে যিকোনো সংখ্যাৰ এটো যদি লব হৈ থাকে হৰত সদায় কি থাকে 1 থাকে যিকোনো সংখ্যাক আমি একেৰে ভাগ কৰা আছে বুলি আমি ধৰিব পাৰো গতিকে 8 ৰ যদি আমি প্ৰতিক্ৰম উলিয়াবলৈ যাও এটো কি হ'ব 1/8 হ'ব নেক্সট 3/7 ৰ প্ৰতিক্ৰম কি হ'ব 7/3 হ'ব নেক্সট 31/5 ৰ প্ৰতিক্ৰম কি হ'ব 5/31 হ'ব তেতিয়া 31 এ ডিভাইড যাব 5 এ ডিভাইড যাব ইয়াৰ আনসাৰ থাকিব কিমান 1 গতিকে আমি যদি ইজি ওয়েত চাব বিচাৰো তেতিয়া হলে প্ৰতিক্ৰম যেতিয়া আমাক উলিয়াবলৈ দিব তেতিয়া আমি কি কৰিম ভগ্নাংশটো উল্টা কৰি দিম এতিয়া দিছে চোৱা অনুশীলনী 2.2 দিছে প্ৰতিক্ৰম নিৰ্ণয় কৰা এতিয়া 6 ৰ প্ৰতিক্ৰম উলিয়াব দিছে 6 ৰ প্ৰতিক্ৰম কি হ'ব 1/6 1/2 ৰ প্ৰতিক্ৰম কি হ'ব 2 8/17 ৰ প্ৰতিক্ৰম কি হ'ব 17/8 1 ৰ প্ৰতিক্ৰম কি হ'ব বাৰু 1 ৰ লগত 1 পূৰণ কৰিলেই 1 হয় হয়নে তো 1 ৰ প্ৰতিক্ৰম কি হ'ব 1 এই হ'ব আৰু ইয়াৰ প্ৰতিক্ৰম উলিয়াব দিছে এতিয়া ইয়াৰ প্ৰতিক্ৰমটো ডাইৰেক্ট আমি উলিয়াব নোৱাৰিম ইয়াক আমি সলভ কৰিব লাগিব কি হ'ব চোৱা 5 এটো তোমালোকে আগৰ শিকিছিলা যে মিশ্ৰ ভগ্নাংশৰ পৰা আমি কেনেকৈ অসদৃশ ভগ্নাংশ বনাব লাগিব পাৰি চোৱা 2 * 5 হ'ব 2 * 5 + 3 তাৰ মানে কিমান হল 2 * 5 10 10 + 3/5 10 + 3 মানে 13/5 তাৰ মানে আমাৰ যেটো এই ভগ্নাংশটো দিছিল এই ভগ্নাংশটো অৰিজিনালি কি হয় এইটো ভগ্নাংশ হয় হয়নে গতিকে ইয়াৰ প্ৰতিক্ৰমটো ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ প্ৰতিক্ৰমটো যেতিয়া উলিয়াব দিছে ইয়াৰ আনসাৰটো হ'ব 5/13 কি হ'ব 5/13 হ'ব
2 নম্বৰ প্ৰশ্ন দিছে মান নিৰ্ণয় কৰা তে মান নিৰ্ণয় কৰাত চোৱা হৰণ দিয়া আছে এতিয়া তোমালোকে হৰণটো পোৱা নাই হয়নে এতিয়া হৰণ কৰা বা এই ভ্যালুটো যেটো সংখ্যাৰে হৰণ কৰিব দিয়ে এই ভ্যালুটোৰ প্ৰতিক্ৰম লৈ পেলাই পূৰণ কৰা কথা একেটাই বুজি পাইছা নে কি কৈছো যে যিকোনো এটা সংখ্যাক যেতিয়া হৰণ কৰিবলৈ দিব হৰণ কৰিলে আমি যেটো ভ্যালু পাম বা যেটো সংখ্যাৰে হৰণ কৰিবলৈ মানে দ্বিতীয় সংখ্যাটো দ্বিতীয় নম্বৰটো আমি প্ৰতিক্ৰম লৈ পেলাই যদি আমি পূৰণ কৰো তেতিয়া হলেও আমাৰ সেই একে ভ্যালু পাও গতিকে এইকেইটা আমি সলভ কৰিবলৈ কি কৰিম এই হৰণৰ জায়গাত পূৰণ বনাই দিম মানে পূৰণ কৰিম আৰু এই নম্বৰটো কিন্তু এটো নম্বৰ হৈ নাথাকিব তেতিয়া এই নম্বৰটো আমি কি কৰিম তাৰ প্ৰতিক্ৰম লম ঠিক আছে সোৱা প্ৰথমটো কি দিছে 6 divided by 3/8 এটো কেনেকৈ কৰিম সোৱা 6 divided by 3/8 হয়নে তো কি হ'ব 6 ডিভাইডৰ জায়গাত কি কৰিলো ইনটু লিখিলো আৰু এই সংখ্যাটোৰ কি হৈ যাব প্ৰতিক্ৰম হৈ যাব এই ভগ্নাংশটোৰ প্ৰতিক্ৰম হলে কি 3/8 টো কি হৈ যাব 8/3 হৈ যাব এতিয়া 3 দি 6 ক কাটিলে কেইবাৰ হৰণ যাব দুইবাৰ 3 দি 6 ক কাটিলো দুইবাৰ তো ইয়াত কি থাকিল 2 into 8 তলতো একো সংখ্যা নাই হয়নে তো 2 into 8 equal 16 হল ইয়াৰ आंसर 2 নম্বৰ প্ৰশ্নটো দিছিলে 31/2/3 এতিয়া 31 ডিভাইডৰ জায়গাত আমি কি লিখিলো মাল্টিপ্লাই তেতিয়া হলে এই 2/3 টো কি হৈ যাব 3/2 হৈ যাব তো কি হ'ব যেহেতু এতিয়া সোৱা 2 ৰে 31 ক তো ডিভিজিবল নহয় হয় না নহয় কাৰণ এটো অযুগ্ম সংখ্যা এটাক আমি 2 ৰে হৰণ কৰিব নোৱাৰো গতিকে আমি কি কৰিম এই যেহেতু ইয়াৰ তলত 1 আছে হয়নে গতিকে এটো লব ইয়াৰ তলত 1 আছে এটো লব গতিকে এটো ওপৰৰ লগতহে পূৰণ হ'ব কি হ'ব 31 into 3 হ'ব আৰু তলৰ এটো আমি লিখিব নালাগে 2 টো তলত থাকিব তো 31 into 3 মাল্টিপ্লাই কৰিলে আমি কিমান পালো 93/2 ইয়াক আমি মিশ্ৰ ভগ্নাংশটো নিব পাৰো মই নিয়া নাই বাৰু তোমালোকে যদি নিব কয় সাৰ হতে লৈ যাবা চাই লোৱা কেনেকৈ হ'ব 2 দি 2 4 গুণ 8 উকলিল 1 1 টো ইফালে 13 হল 2 6 গুণে 12 বাকি থকাটো ওপৰত আহে আৰু 2 ৰে ডিভাইড কৰিছো নেক্সট 3 নম্বৰ সোৱা 51 divided by 17/3 তো 51 ডিভাইডৰ জায়গাত মাল্টিপ্লাই হিছে আৰু 17/3 টো কি হৈ যাব উল্টা হৈ পেলাই 3/17 হ'ব তে 17 দি 51 ত কেইবাৰ হৰণ যায় তিনিবাৰ হৰণ যায় 71 দি 51 ক আমি যদি হৰণ কৰো 3 পাম গতিকে 3 into 3 ইয়াৰ आंसरটো পালো আমি 9 নেক্সট 4 নম্বৰ কোৱেশ্চনটো সোৱা 4 divided by 3/4 তো কি হ'ব 4 ডিভাইডৰ জায়গাত আহিছে মাল্টিপ্লাই আৰু 3/4 টো উল্টা হৈ পেলাই কি হৈ যাব মানে উল্টা মানে প্ৰতিক্ৰম হৈ পেলাই কি হৈ যাব 4/3 হৈ যাব এটা 3 ৰে 4 ডিভিজিবল নহয় গতিকে ওপৰত কি থাকিল 4 into 4 লবত আহিব আৰু 3 টো তলত 4 into 4 মানে 16 आंसरটো হ'ব 16/3 নেক্সট ওয়ান 3 divided by 2 1/4 আৰু এটা কথা মনত ৰাখিবা যদি আমাক ভগ্নাংশবোৰ এনেকৈ মিশ্ৰ ভগ্নাংশ দিব তেতিয়া কিন্তু আমি উত্তৰটো আমি ডাইৰেক্ট কৰিব নোৱাৰো যে 3 লগত 2 পূৰণ কৰি দিলো তেনেকৈ কিন্তু নহব বা 3 ক 2 ৰে হৰণ কৰি দিলো তেনেকৈ নহব আমি সদায় মিশ্ৰ ভগ্নাংশটো কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশ বনাই লব লাগিব এছৱা 3 to 1/4 3 divided by এতিয়া 3 divided by প্ৰথম এটো আমি সলভ কৰিলাম সলভ কৰিলে কি হ'ব ইয়াৰ লগত এটো পূৰণ হয় জানাই সাকে 2 into 4 হ'ব আৰু এই ওপৰটো কি হ'ব প্লাস হয় 2 into 4 plus 1 divided by 4 তো কি হল সোৱা 3 divided by 8 plus 1 2 into 4 কিমান পালো 8 plus 1/4 3 divided by 8 plus 1 হল 9/4 তো কি হ'ব 3 ডিভাইডৰ জায়গাত কি আহি গল ইনটু আহি গল তো 9/4 টো উল্টা হৈ যাব হয়নে নহয় প্ৰতিক্ৰম হ'ব প্ৰতিক্ৰম হলে কি হ'ব 4/9 এতিয়া 3 দি 9 ক আমি যেতিয়া কাটিম তেতিয়া পাম আমি 3 তো ইয়াৰ ওপৰত থাকিল 4 তলত থাকিল 3 গতিকে ইয়াৰ आंसरটো হ'ব 4/3 বি নম্বৰ সোৱা 2 1/4 divided by 3 এটা কি কৰিম 2 into 4 8 plus 1 9 গতিকে এই মিশ্ৰ ভগ্নাংশটো কি হৈ যাব 9/4 divided by 3 9/4 ডিভাইডৰ জায়গাত কি লিখিলো মাল্টিপ্লাই লিখিলো তেতিয়া হলে 3 প্ৰতিক্ৰম লিখিম 1/3 3 দি 9 ক ডিভাইড কৰিলে তিনিবাৰ তো आंसरটো হ'ব কিমান 3/4 2 নম্বৰ সোৱা 60/7 divided by 15 60/7 ডিভাইডৰ জায়গাত আহিছে মাল্টিপ্লাই আৰু 15 ৰ প্ৰতিক্ৰম কি হ'ব 1/15 15 দি 60 কাটিলে কেইবাৰ ডিভাইড যাব 4 বাৰ তো आंसरটো কি হ'ব 4/7
3 number to soa 5 1/3 divided by 4 5 into 3 15 15 plus 1 16 16/3 divided by 4 16/3 divided jagat multiply is 4 or jagat protikrom ahibo 1/4 to 4 di 16 akhoron korile kiman palo 4 palo to answer to hobo 4/3 4 numbers 1 4 1/3 divided by 3 etu ki hobo 3 4 গুণ 4 3 গুণ 12 যোগ 1 13 13/3 divided by 3 13/3 divided jagat multiply ahi gol 3 jagat 1/3 hoy jabo protikrom to ki hobo 13 into 1 karon 3 3 tolot ase tole tole kintu akko kati ni diba tole tole ami katibo noaru kata to hoday upore tole hoy mane cross ke hobo to 3 into 3 aru 13 into 3 13 into 3 mane 13 3 into 3 mane 9 5 number to soa 4 3/7 divided by 7 the 4 7 গুণ 28 28 এর 3 31 31/7 divided by 7 এটো কি হল 31/7 into divider জাগাত into লিখিলো গতিকে এটো কি হ'ব 7 এর জাগাত প্রতিক্রম আহি যাব 1/7 আহি যাব এতিয়া এটো তো আকো কিন্তু তলে তলে ডিভাইড কৰি নি দিবা কাটি নি দিবা তো 13 into 1 আৰু 7 into 7 13 into 1 মানে 13 আৰু 7 into 7 মানে 49 তো आंसर to কিমান হ'ব 31/49 Next, C number soa 3 1/6 divided by 2 1/3 এই দুইটা মিশ্র ভগ্নাংশ আছে হানে এই দুইটাকে আমি কি কৰিব অপ্রকৃত ভগ্নাংশ কৰি লব লাগিব সোয়া 3 into 6 plus 1 divided by 6 আৰু এটো কি হ'ব 2 into 3 plus 1 2 into 3 plus 1 divided by 3 3 into 6 মানে 18 18 plus 1/6 divided by 2 into 3 মানে 6 6 plus 1/3 18 plus 1 19 19/6 divided by 6 plus 1 equals 7 7/3 তো কি হল সোয়া 19/6 ইয়াত ডিভাইড আছিল ডিভাইডার জায়গা মাল্টিপ্লাই হৈ গৈছে গতি হলে 7/3 জায়গাত কি হৈ যাব 3/7 হৈ যাব 3 দি আমি 6 ত ডিভাইড কৰিলে কেইবাৰ পালো 2 পালো আৰু কোনো কটাকটি নাই গতিকে কি হ'ব 19 into 1 ওপৰত কি আছে 1 আছে নহনে 19 into 1 divided by 2 into 7 19 into 1 মানে 19 আৰু 2 into 7 মানে 14 গতিকে এটো আমাৰ কি হেৰি অপ্রকৃত ভগ্নাংশ আছে ইয়াক আমি কি কৰিম মিশ্র ভগ্নাংশলৈ লৈ যাম তোমালোকে জানা নে কেনেকৈ কৰে 19 ক আমি কি কৰিম 14 দি ডিভাইড কৰিম হয়নে 14 1 যা কিমান পালো 14 পালো থাকিল কিমান 5 বাকি থাকিল হয়নে গতিকে ইয়াৰ ভাগফলটো যেটো ভাগফল পাও হেতু প্ৰথম লিখিব লাগে তাৰ পিছত বাকিটো ওপৰত যায় আৰু যেটোৰে ডিভাইড কৰিছো এটো তলত আহে 2 নম্বৰ সোৱা 5 2/3 divided by 4 1/4 তো এটো কি হ'ব 5 into 3 5 into 3 plus 2 5 into 3 plus 2 divided by 3 divided by 4 into 4 plus 1 4 into 4 plus 1/4 তো কি হ'ব 5 into 3 মানে 15 15 plus 2 divided by 3 আৰু divide 4 into 4 16 plus 1/4 এতিয়া 15 plus 2 17/3 divided by 16 plus 1 17/4 এটা কি কৰিলো 17/3 ডিভাইডৰ জাগাত মাল্টিপ্লাই লিখিলো গতিকে ইয়াৰ প্ৰতিক্ৰম লিখিম প্ৰতিক্ৰমটো কি হ'ব 4/17 এতিয়া সোৱা 17 17 কটা গল একবাৰ যায় হেতু আমি নিলিখিলেও হ'ব গতিকে ইয়াত কি থাকিব 4 আৰু 3 গতিকে ইয়াৰ আনসাৰটো হ'ব 4/3 এতিয়া 4/3 যদি আমি মিশ্র ভগ্নাংশলৈ লৈ যাও তেতিয়া হলে কি হ'ব 3 4 ত একবাৰ গতিকে ভাগফলটো ইয়াত বহালো বাকি কিমান থাকিল 1 divided by 3 1 1/3 3 নম্বৰ প্ৰশ্নটো সোৱা 11 7/13 divided by 4 2/13 তো কি হ'ব 11 into 13 plus 7/13 divided by 4 into 13 plus 2/13 তো কি হল 11 into 13 কৰিলে আমি 143 পাও 143 plus 7/13 divided by 11 13 ja 52 plus 2/13 143 আৰু 7 plus কৰিলে 150 150/13 divided by 52 plus 4 to 54/13 এতিয়া আমি কি কৰিলো 150/13 ডিভাইডৰ জাগাত মাল্টিপ্লাই আহিলে তেতিয়া এটো প্ৰতিক্ৰম হ'ব 13/54 এতিয়া সোৱা 13 13 কাটি দিলো ইয়াক আমি হৰণ কৰিছো কিহেৰে জানানে ইয়াক আমি হৰণ কৰিছো 3 ৰে কিহেৰে 3 ৰে
এই 54 কো 3 ৰে হৰণ কৰিছো 150 কো আমি 3 ৰে হৰণ কৰিছো সোৱা 3 দি যদি কাটো 3 গুণ 3 2 থাকিল 3 8 গুণ 24 হল আকৌ ইয়াকো 3 ৰে যেতিয়া আমি হৰণ কৰিম বা হেৰি কৰিম তেতিয়া কি হ'ব 3 5 গুণ 15 আৰু শূন্য থাকিব এতিয়া সোৱা এটো এটা যুগ্ম সংখ্যা এটো এটা যুগ্ম সংখ্যা হয়নে ইয়াক আমি আকৌ 2 ৰে হৰণ কৰিছো সোৱা 2 9 গুণে 18 হল 2 25 গুণে 50 হল তো ইয়াৰ আনসাৰটো থাকিল কিমান 25/9 সোৱা ইয়াত কি আছে 25 আৰু ইয়াত আছে 9 25/9 25/9 ক যেতিয়া আমি মিশ্ৰ ভগ্নাংশলে লৈ যাম তেতিয়া সোৱা 9 দুগুণে 18 হল আৰু উকলিল কিমান 7 7 টো ওপৰত যাব আৰু 9 টো তলত আহিব মানে বাকি থকাটো ওপৰত যাব আৰু 9 যেহেতু 9 দি ডিভাইড হৈছে 9 টো সদায় তলতে থাকিব নেক্সট সোৱা 3/5/6 divided by 2 4/5 এটা সোৱা কি হ'ব 3 * 6 + 5 হয় না 3 * 6 + 5/6 divided by 2 * 5 + 4 divided by 5 3 * 6 মানে 18 18 + 5/6 divided by 2 * 5 মানে 10 10 + 4/5 তো 18 + 5 কিমান হয় 23/6 divided by 14/5 23/6 ডিভাইডৰ জাগাত মাল্টিপ্লাই লিখিলো আৰু ইয়াৰ প্ৰতিক্ৰম হৈ যাব 5/14 হৈ যাব তো কি হ'ব কোনো ফালে কটাকটি নাই একো নাই গতিকে আমি পূৰণ কৰি দিম 23 * 5 divided by 6 * 14 23 * 5 কৰিলে 115 হয় divided by 84 84 দি 115 ক একবাৰ হৰণ যায় আৰু বাকি থাকে 31 divided by 84 যদি তোমালোকে ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু যদি 2.1 চাব বিচাৰা তেতিয়া হলে তোমালোকে চেনেলটোতে পাই যাবা আৰু আমি নেক্সট ক্লাছত আলোচনা কৰিম কোৱেশ্চন নম্বৰ 3 ৰ পৰা আমি গুটেইখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম 10 লৈকে যেহেতু আজি ভিডিওটো দীঘলীয়া হৈ গৈছে গতিকে আজি আৰু নকৰো গতিকে আমি কি কৰিম নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 3 পৰা গুটে অনুশীলনী 2.2 টো কমপ্লিট কৰিবলৈ চেষ্টা কৰিম তোমালোকে নেক্সট ভিডিওটো চাবা আৰু notification পোৱাৰ বাবে তোমালোকে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ